আমি কাপোৰ মেলিবলৈ আহিছোঁ। কাপোৰ মেলি দিয়া জেগা নাই আমাৰ। পথাৰত ৰছীডাল টানি দিওঁ। পথাৰত ৰছীডাল টানিলে কাপোৰ মেলিব পাৰিব। ব'লক কাপোৰ মেলিব ৰছী টানি। মোৰ এইটোৱে ডিউটি সদায় সদায়। ঘৰত কাপোৰ মেলি দিয়া জেগা নাই, ৰ'দ নাই, চোতালত ৰ'দ নপৰে, তো আমি এডাল সদায় গাঁঠিব লাগে। এতিয়া চাই থাকক, আমি এডাল গাঁঠি আছোঁ। মোক মানুহটোক দেখাই আছে নাই দেখো ভালকৈ। কি কৰি থাকা দোকান মাঝে মাঝে হরে হরে বালিয়া হরে দে দে হারা চাব পাৰে ইয়াত এতিয়া বেৰা বুই আছে। আজি আমাৰ ভেলাঘৰ সাজাৰ আজি এপিছড 3 আজি আমাৰ ভেলাঘৰ সাজাৰ 3 নম্বৰ দিন। আজি মই অকলে। আজি অলৰেডি এতিয়ালৈ 2খন বেৰা ৰেডি হৈছে। তাৰপিছত আকৌ 2খন বনাব লাগিব। টঙালো কাম আছে, দেউতাক টঙাল উঠাব দিছোঁ। দেখাই দিয়া এবাৰ ইফালে বেৰাখন বান্ধি আছোঁ, সেইখন বান্ধি শেষ হ'ল। এখন লটকা দিছোঁ, যাওঁ আছে তলত। আপোনালোকে চাওক, এই আমাৰ ভেলাঘৰটো। এই এখন বেৰা দিয়া গৈছে এতিয়ালৈকে, আৰু এখন দিমিছে দে। তাৰপিছত ইয়াৰ ওপৰত খেৰ নাৰা জাপি দি কিনে চাইডত 2খন বেৰা দি মাজত এখন দৰ্জা থৈ। কি হ'ব দুলু? কি হ'ব? খৰ ভেলা কি হ'ব ভেলা? খৰ ভেলা কতে পাছো তোমালোক ভাঙি যাব। এয়া আমাৰ গাঁঠি, আমাৰ তালিবান গাঁঠি। ইয়াৰ হ'ব আজি দিনটো কৰাক দিছো উলিয়াব পাৰে নে তালিবান গাঁঠি। কি কোৱা কল কেইদিন ছুটি কাৰণে 2 মাহ 10 দিনৰ ছুটি লৈছে। 2 মাহ ছুটি ল'বা 10 মাহ ছুটি 2 মহিনা। ভেলাটো ঘৰ ঘৰটো ভেলা কি বনাই আছ তই? এপিছড 3 চিৰামণি ভেয়া এটা এপিছড 3 হৈ আছে। এপিছড 3 হৈ আছে। কি পিছত 3 হৈ আছে? কি বকছে নিশ্চয় আছে নেকি? এপিছড 3 হৈ আছে। কি পিছত 3 তাৰ মানে এপিছড খণ্ড। এইখিনি নাৰাৰে মই ভেলাঘৰটো আমি বনাব লাগিব। ওপৰত ফালতে হ'ব লাগিব। হয়নে নহয় নাজানো। এয়া দুলু মই হয় মেনেজাৰ, আমাৰ ভেলাঘৰৰ মেনেজাৰ। গুণগুণ এছিষ্টেণ্ট মেনেজাৰ। বেবী পিয়ন কতে? ভেলাঘৰটো কিছু ডাঙৰ আছে, কিন্তু নাৰা হয়নে নহয় ক'ব নোৱাৰোঁ। এইখিনিত মেজি হ'ব এটা। আপোনালোকক এইটো মেনেজাৰ নহয় দিয়ক, এইটো ডুপ্লিকেট মেনেজাৰ। দূৰৰ পৰা দেখাই দিছোঁ এনেকৈ চাই লওক। স্পীডত দিবি। স্পীড ক'ত দিম? এয়া চাওক, এজন ব্যক্তিয়ে আমাৰ ভেলাঘৰটো বনাওঁতে কিমান কষ্ট কৰিছে। এয়া চাওক এডাল কামি, দেখিছে? চাকালাকা বুম বুম, চাকালাকা।
এতিয়া আমি ভেলাঘৰৰ চাৰো চাইডটো দেখাম থৈ দিয়া আৰু এটা লাগিব এনেকুৱা এয়া এইটো মেজাৰমেণ্ট ল'লোঁ এয়া এতিয়া কাটিম 1 2 3